সকলোকে আপোন পাহৰা কৰি তুলিব পৰা এসময়ৰ এই শক্তিশালী গণমাধ্যম আজিৰ যুগত যেন মৃতপ্ৰায়। অলপ মৰম, আবদাৰ আৰু স্মৃতিক জীয়াই ৰখাৰ মানসিকতাৰে পুতলা নাচক অলপ সঁহাৰিৰ প্ৰয়োজন। আৰ্থিক দীনতা, বিজ্ঞান প্ৰযুক্তিৰ প্ৰত্যাহ্বানে ভাগৰুৱা কৰা শিল্পী, কলা কুশলীকো প্ৰয়োজন হৈছে অলপ সহায়ৰ। দিহিঙে দিপাঙেত আপোনালোকে আজি সোৱাদ লৈ আছে পুতলা নাচৰ, আৰু আমি ইতিমধ্যে আপোনালোকক দেখুৱাই আছোঁ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, গানৰ মজলিছ লগতে পুতলা নাচৰ সমাহাৰ। কিন্তু আমি এটা বিশেষ স্থানত আহি পাইছোঁ। ইতিমধ্যে মহখুলিৰ আপোনালোকক আমি সুন্দৰ পৰিৱেশ দেখুৱালোঁ। তাৰপিছত আমি আহি উপস্থিত হৈছোঁ নলবাৰী জিলাৰ মাখিবাহাৰ এই সুন্দৰ পৰিৱেশৰ মাজত। ইতিমধ্যে দেখিছে আমি নেপথ্যত থিয় হৈ আছোঁ, আৰু ইয়াৰ পৰা এইদৰে পুতলাসমূহ সঞ্চালন কৰা হয়। আৰু সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাই আছোঁ। বহুকেইজন কলা কুশলী তেওঁলোক ব্যস্ত হৈ থাকে এইদৰে, আৰু তাৰপিছতেই মনোৰঞ্জনৰ কাৰণে তেওঁলোকে আপ্ৰাণ যি চেষ্টা বা কষ্ট, সেই কষ্টৰ বিনিময়ত আচলতে এটা এটা পুতলাক জীৱন্ত ৰূপ দিয়ে। খুব এটা সুন্দৰ পৰিৱেশৰ মাজত এনেকৈ আচলতে এই লুপ্তপ্ৰায় যি কলা, সেই কলাবিধক ধৰি ৰখাৰ এটা প্ৰয়াস সদায় কৰি গৈছে। চাহ বাগিচাৰ বনুৱাসকলে দিন চেৰেক হাজিৰা কৰি ভাগৰুৱা মনক আনন্দ দিবলৈ গাইছিল। Maramara daga dage param kata tara tare maramara daga dage param kata tara tare erakam hajra pura re makaba bagane kambara bhalo lage e bagane kambara bhalo lage re makaba bagane kambara bhalo lage bagane kambara bhalo lage bagane kambara bhalo এইখনেই সোণৰ অসম। এইখন দেশতে জন্মগ্ৰহণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এইখন দেশতে জন্মগ্ৰহণ কৰিছিল বীৰ লাচিতে। সেয়ে জ্যোতি প্ৰসাদে গাইছিল, গ্ৰীচত আৰম্ভ হৈছিলে পুতলা নাচ, আৰু সেই পুতলা নাচৰ ইতিমধ্যেই বহুখিনি ৰূপ আপোনালোকক দেখুৱাইছোঁ। দেশী বিদেশী বহু পুতলা নাচৰ সম্ভাৰ লৈ আজিৰ দিনতো বহু কলা কুশলী ব্যস্ত হৈ থাকে। কিন্তু আমি যিহেতু আজি অসমৰে এটা বিশেষ স্থানত উপস্থিত আছোঁ, নামনি অসমৰ এই মাখিবাহা অঞ্চলটো আচলতে পুতলা নাচৰ কাৰণেও যথেষ্ট পৰিমাণে বিখ্যাত। এই সুন্দৰ সুন্দৰ মনোৰঞ্জন আপোনালোকক দি থকা ব্যক্তিগৰাকী নেপথ্যত আছে এইগৰাকী নাৰায়ণ ডেকা। আপোনালোকক চিনাকি কৰাই দিছোঁ। আপোনাক স্বাগতম আমাৰ দিহিঙে দিপাঙে অনুষ্ঠানলৈ। আৰু কেনেকুৱা লাগিছে আজি ইয়াত? ভাল লাগিছে, ভাল লাগিছে। আপোনালোকক লগ পাই খুবেই আনন্দ লাগিছে। আৰু কিন্তু ইমান ধুনীয়াকৈ আপুনি অকণমান মডিফাই কৰিছে, মানে অকণমান নতুনত্ব আনিছে। এইটো আপোনাৰ ধাৰণা কেনেকৈ আহিল? ধাৰণা আহিল মানে এই কলাটো জীয়াই ৰাখিবলৈ হ'লে পৰিৱৰ্তন হ'ব লাগিব। আজিৰ যুগত গোটেইখিনি পৰিৱৰ্তন আহি গৈছে। যিটো পাশ্চাত্য কলা সংস্কৃতি, এই পাশ্চাত্য কলা সংস্কৃতি আহি আমাৰ অসমত মানে এনেকৈ গা কৰি উঠিছে যে আমাৰ যিবিলাক থলুৱা কলা সংস্কৃতি আছে এইবিলাক মানে তল পৰি যোৱাৰ মানে উপক্ৰম হৈছে। সেইকাৰণে মই এই বস্তুটো অকণমান মডিফাই কৰি মানে ৰাইজৰ আগত বা দৰ্শকৰ আগত দেখুৱাব পাৰিলে দৰ্শকেও ভাল পাব, মনোৰঞ্জন পাব। আৰু আমাৰ বিশেষকৈ পুতলা এই কলাটো আমাৰ বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে খুব উপযোগী। আপুনি কিমান বছৰৰ পৰা কৰি আছে? মই 1985 চনৰ পৰা এই কলাটো আপুনি জড়িত হৈ আছে। আৰু আপোনাৰ সহধৰ্মিনীও আমি দেখিছোঁ, দৰ্শকসকলকো আমি সহধৰ্মিনীক দেখুৱাইছোঁ, লগতে সংগত কৰিছে, বাদ্যযন্ত্ৰটো সংগত কৰিছে। অকণমান নতুনত্ব আপুনি আনিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। বহুত প্ৰত্যাহ্বানো আছে আমি দেখিছোঁ। এটা খুব এটা আপুনি পৰিৱেশ, যিটো দীনতা, আৰ্থিক দীনতা, তাৰ মাজতো কিন্তু আপুনি প্ৰত্যাহ্বান নেওচা দি আপুনি এই কলাটোক জীয়াই ৰাখিছে। কষ্ট নহয়নে? কষ্ট হয়, বহুত কষ্ট হয়।
মই ধৰক একোখন নাটক কৰিব লাগিলে ধৰক থিয়েটাৰ পাৰ্টি বা যাত্ৰা পাৰ্টি এখনে যিখিনি টাইম হয়তো কৰে মই সিমানখিনিয়ে কৰোঁ অকলে এওঁ আৰু মই দুইজনে মিলি আমি ধৰ 3 ঘণ্টা 4 ঘণ্টালৈকে তাৰমানে এই অকলে নাটক গান গোটেইখিনি আমি কৰিব লাগে আৰু আমাৰ আগত কোনো নাটকৰ কোনো আমাৰ পাণ্ডুলিপি আগত নাই স্ক্ৰিপ্ট নাই গতিকে আমি গোটেইখিনি নাটক হয়তো 7খন নাটক আমাৰ কণ্ঠস্থ আছে মুখস্থ আমি সেই তেনেকেই তাৰমানে এই বস্তুটো চলাই আছো আপোনাৰ মুখত আছে আসলে বাগদেৱী আপোনাৰ কণ্ঠত আছে বুলি ক'ব লাগিব আপুনি একেলগে বহুকেইটা চৰিত্ৰ ৰূপায়ণ কৰি আছিল আমি দেখুৱাইছিলো সেই বস্তুটো কেনেকৈ আসলে নিয়ন্ত্ৰণ কৰি থাকে একেটা সময়তে মই খুব মানে সাধনাৰ মাজেৰে সেইখিনি কৰিছোঁ মই ধৰ এটা মানে যিটো সেই মুখবোধি তেওঁলোকৰ মানে অলপ কি ক'ব পাৰে সেইবিলাকো মই ক'ব পাৰোঁ মানে অন্য এটা ৰজাৰ চৰিত্ৰটো মানে যিখিনি হয়তো ডাইলগ সেইখিনি কৰোঁ হয়তো মন্ত্ৰী চৰিত্ৰটো কৰিব তাৰ ভিতৰত সেনাপতি আহিলে সেনাপতি ডাইলগটো গোটেইখিনি আছে কিন্তু ভইচ বদলাই তাৰমানে মই কৰিব লাগে ওৱান কাইণ্ড অফ মিমিক্ৰি দৰ্শকসকল এটা মিমিক্ৰি বুলি যিটো কোৱা হয় সেই মিমিক্ৰিটো আচলতে ইয়াত দিয়া হয় বহু ধৰণৰ বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ একেজন ব্যক্তি সেইটো আচলতে সাধাৰণ কথা নহয় আজিকালি হয়তো এটা ৰিয়েলিটি শ্ব' যদি মিমিক্ৰি আপোনালোকে দেখে তেওঁক বাহ দিব কিন্তু এইগৰাকী শিল্পী একেটা সময়ত কিন্তু তেওঁ বহুকেইটা চৰিত্ৰ একেলগে ৰূপায়ণ কৰিছে সেইটো এটা ডাঙৰ কথা মই শেষ প্ৰশ্নত সুধিম আপুনি ক'ত আচলতে এই প্ৰদৰ্শন কৰিছে পুতলা নাচ আৰু সঁহাৰিটো কেনেকুৱা মই অসমৰ প্ৰায় জিলাতেই এই কলাটো প্ৰদৰ্শন কৰিছোঁ কিন্তু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক পুতলা সমাৰোহ হৈছিল সেইবিলাকত মই মানে আমন্ত্ৰণ ক্ৰমে মই তাত উপস্থিত হৈ পুতলা প্ৰদৰ্শন কৰিছোঁ বিভিন্ন ৰাজ্যৰ পুতলা দলসমূহৰ লগত মিলিত হৈ ভাৱ বিনিময় কৰিছোঁ আমি আপোনালোকলৈ আগবঢ়াইছোঁ এয়া হ'ল সাপৰ খেলা কি ডাকে সাপৰ খেলা আইছো এখনে ৰকম সাপ আছে আমাৰ দোকানে কি ডাকে সাপৰ খেলা এখনে ৰকম সাপ আছে আমাৰ দোকানে কি ডাকে সাপৰ খেলা গুমগুমনি ফেটি ধৰা মণিৰাজ অজাগৰা গুমনি ফেটি ধৰা মণিৰাজ অজাগৰা গুমগুমনি ফেটি ধৰা মণিৰাজ অজাগৰা গুমনি ফেটি ধৰা মণিৰাজ অজাগৰা পাটপুকীয়া কাহাল গুমাইছো এখনে কি ডাকে সাপৰ খেলা এখনে ৰকম সাপ আছে আমাৰ দোকানে কি ডাকে সাপৰ খেলা কি হ'ল কিহৰ গণ্ডগোল মানে ডাঙৰ গণ্ডগোল হৈছিল ৰ'ব ইয়াতে আকৌ ডাঙৰ অজাগৰ সাপ ওলাইছে এই সাপ ফৰে সৰু ল'ৰা ছোৱালীবিলাকক ভয় দেখুৱাইছে তেৰি ল'ৰাবিলাক ভয় নকৰিবা তাৰ জম আহিছোঁ কি হ'ল আপুনি মায়ঙক দিছিল যাই পেলাই কি কৰি আহিল চব মন্ত্ৰ পাছ কৰি আহিছে কি মন্ত্ৰ পাছ কৰি আহিছে সাপ ধৰা ধনী বান্ধা দি নামা চব মন্ত্ৰ পাছ কৰি আহিছে বেছ ভাল কথা কবিৰাজ আমাক ধনী বান্ধা মন্ত্ৰ অলপ শিকাই ৰাখচোন ধনী বান্ধা বাজাও যো কি এটা টাকা দিব লাগে এইটো আৰু কিহৰ সাপ ধৰা মন্ত্ৰ হ'ল কি হ'ল আপুনি ধৰিব আহিব সঁচাই ধৰিব আহিব কবিৰাজ এই সাপ ফৰৰ মূৰত ধৰি ৰাইজৰ মুখত যদি দেখি দিব পাৰে আপোনাক মই নগদ 10 টকা পুৰস্কাৰ দিম 10 টকা পুৰস্কাৰ দিম দিম দিয়ক আগতে ধৰি লওক মই 10 টকা দিম এখনটো 10 টকা দিব বোলে আজি টকাই টকা হয় কি কৈছি মোৰ 10 টকা এখনটো 10 টকা 10 টকা কেই টকা হ'ল 11 টকা আৰু আপুনি সাপ ধৰিব 10 টকা 11 টকা হ'ল ধৰিব তে ধৰি লওক
টকা বাহিৰ কৰি আছে দিয়ক আস্তিক 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 কি হ'ল কি টকা গাজিলে কেনেকৈ লেজত ধৰি নহ'ব মূৰত ধৰিব লাগিব কি খেদি আহে নেকি আপুনি যে মায়ঙক যায় চব মন্ত্ৰ পাছ কৰি আহিছে কবিৰাজ আপুনি যদি ধৰিব নোৱাৰে এতিয়াও কওক মই এটা কবিৰাজ বিচাৰি আনি ধৰি লওঁ নালাগে আপুনি ধৰিব আহিব এতিয়া ধৰি লওক আৰু তই লটে পটে ঘটনা নকৰিবি ৰ মই টকা 10 লওঁ টকা মনত আছে দিয়ক আৰু তই লটে পটে ঘটনা নকৰিবি ৰ মই টকা 10 লওঁ দেখছ 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 ঘূৰ নুঘূৰা নুঘূৰা যদি খা ঘূৰ 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 নুঘূৰা নুঘূৰা যদি খা এতিয়া বেলকা লাগ কবিৰাজ সাপ ঘূৰি আহিছি আহক ইয়াতে মাজত দাম হৈ পৰি আছে টকা মোৰ মনত আছে আহক সোনকালে আহক লাগলি হৰে উজলি মৰে এইবাৰ ধৰিব ধৰি লওক কবিৰাজ আপোনাৰ 10 টকাটো লৈ আহিছে বাঘে চাওকচোন পিছত দেখি বাঘে লৈ আহিছে পিছত দেখি চাওক বাঘে বাঘে লৈ আহিছে 10 টকাটো ঈশ্বৰ 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 টাকা নালগে টাকা নালগে ঈশ্বৰ 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 কবিৰাজ বাঘটোৱে আপোনাক মাতি আছে মই নাযাওঁ মই নাযাওঁ টাকা নালগে কবিৰাজ আপোনাৰ কপাল ভাল দিয়ক বাঘ ঘুচি অলপ ঘুচি পাৰে যদি বাঘৰ ঘোঁৰাত উঠি ঘৰত গুচি যাওক বাঘৰ ঘোঁৰাত উঠি গুচি যাওক বাঘৰ ঘোঁৰাত যাওক অসমৰ আটাইতকৈ পুৰণি যিসমূহ থলুৱা লোকাচাৰ বা পৰম্পৰাগতভাৱে যিসমূহ লোক সংস্কৃতি চলি আহিছে সেইসমূহৰ ভিতৰত আমি এই পুতলা নাচকো ধৰিব পাৰোঁ আৰু তেনেকুৱা কিছুমান বিশেষ ব্যক্তি আছে সদায় তেওঁলোক প্ৰচাৰ বিমুখ নেপথ্যত থাকি তেওঁলোকে এনেকৈ আগুৱাই লৈ গৈছে এইসমূহ লোককৃষ্টিক তাৰে আভাস দিয়াৰ চেষ্টা কৰিলোঁ আজি আমি দিহিঙে দিপাঙে অনুষ্ঠানত নিশ্চয়কৈ আমাৰ দৰ্শকো আপ্লুত হৈছে এই অনুষ্ঠানটি চাই পৰৱৰ্তী সময়তো আৰু নতুন নতুন দিহিঙে দিপাঙে ঘূৰি বিভিন্ন সমাহাৰ আপোনালোকলৈ লৈ আহিম চাই থাকিবলৈ নাপাহৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ